প্ৰসংগ দুধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ড আৰু ধৰ্ষণকাণ্ডৰ অভিযোগত অভিযুক্তৰ বাসগৃহত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত ক'ত আছে পৰিয়ালৰ সদস্যসকল কি কয় তেওঁলোকে পুত্ৰৰ কুকৰ্মৰ ফল ভুগিছে বৃদ্ধ তথা অসুস্থ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িত থকা আৰু চৰকাৰী ভূমিত বসবাস কৰাৰ অভিযোগত 30 জুনত 5টা উচ্ছেদিত পৰিয়ালকেইটাৰ দুৰ্দশা বাৰিষাৰ সময়তো মুকলি আকাশৰ তলত পৰিয়ালকেইটাৰ লোকসকল থাকিব লগা হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ শয্যাগত 90 ঊৰ্ধ্বৰ ৰোগীয়া পিতৃ মাতৃৰ কোলাত কণমানি শিশুৰ ক্ৰন্দন মানৱীয়তাৰ খাতিৰত প্ৰশাসনক অনুৰোধ পৰিয়ালকেইটাক আশ্ৰয় ল'বলৈ অকণমান ঠাই দিয়ক মূল অভিযুক্ত ধন তালুকদাৰৰ পিতৃয়ে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত ভাগ লৈছিল ব্ৰিটিছৰ দিনৰে এগৰাকী গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী হৰিদাস তালুকদাৰৰ জীয়ৰী তথা ধন তালুকদাৰৰ ভগ্নীৰ মন্তব্য আমাক মিয়া বুলি কৈছে আমি মিয়া নহয় দেউতাই স্বাধীনতা আন্দোলনত ভাগ লৈছিল আমি খিলঞ্জীয়া মুছলমান আমি কোনোপধ্যেই মিয়া নহয় চৰকাৰী মাটিত আমি বসবাস কৰি আছো কিন্তু 40 বছৰৰো আগৰ পৰাই আমি চৰকাৰক খাজানা দি আছো লগতে আমাৰ ঘৰ উচ্ছেদ কৰিছে কিন্তু প্ৰশাসনে আগতীয়াকৈ একো জাননী নিদিয়াকৈ উচ্ছেদ কৰাৰো অভিযোগ তুলিছে পৰিয়ালে যাৰ ফলত ঘৰৰ একো সামগ্ৰীয়ে বচাব নোৱাৰিলে আমাক এই অসুস্থ মানুহটো লৈ ক'ত যাম আমি আমাক অতি সোনকালে ব্যৱস্থা কৰি দিব লাগে আমি বজাৰ কৰিব নোৱাৰোঁ আমি ক'তো লৈ যাব নোৱাৰোঁ আমাক মানুহ জেগা নেদে আমাক ঔষধ খোৱাব মানুহ নাই আমাৰ খাই আনি দিব ঔষধ আমাক এইবিলাক সোনকালে কৰি দিব লাগে চৰকাৰে আমাক সোনকালে দিব থকাৰ কাৰণে আমি বিচিছিলোঁ নেদে আমাক খায়ো ঘৰে ঘৰে গৈছিলোঁ আমাক থাকবা খানি আচৰি দি নেদে খায়ো নেদে আলহীগিলাও নেদে কয় তোহাৰ দুখ কৈছে যা এনেকৈ কৈছে আমি এতে থাকবা লগা হ'ল আমি এতে মৰবা লগা হ'ল কি কৰিম আমাক যদি এতে থাকবা নেদে চৰকাৰে তেনেহ'লে চবেই আমাক হেৰি কৰিব লাগিব সোনকালে আমাক সুবিধা কৰি দিব লাগিব মোৰ আমি অসুস্থ আমি খিলঞ্জীয়া মুছলমান হয় আৰু আমি গৰীয়া মানুহ নহয় আমি গৰীয়া আমি মিয়া নহয় আমি মিয়া মানুহ নহয় আমি ইমান দিন এতে বাংলাদেশী নহয় আমি এতে ইমান দিন আমি বসবাস কৰিছোঁ ইমান চনত আমি এতে আছোঁ মানুহগিলা আমাক কিয় তেনেহ'লে এনেকৈ কৰে চাকৰি কৰিছিল মেঘালয় পিডি বুলি কৈছে কিমান চন আগত বহুত বছৰ কেম 30-40 বছৰৰ বেছি হৈছে কম হোৱা নাই ওপৰতে আছে আমাৰ ইয়াতে জাননী নিদিয়া কৰি ঘৰবিলাক এদিনতে ভঙাই দিছে সেইটোতো উচিত নহয় আমাক আগতে জাননী দিব লাগিছিল তেতিয়াহে আমি বহুত বস্তু বাৰী আঁতৰাব পাৰিলোঁ হয় ইমানবিলাক বস্তু যে নষ্ট হৈ গৈছে আমি এতিয়া কি কৰিম ক'ত চৰকাৰে আমাক কিবা এটা সুবিধা দিব লাগে নহ'লে আমি ক'ত যাই থাকিম কি কৰিম এই মূল্য এটা দিব লাগে আমাৰ ইয়াতে মোৰ দেউতা নাখাই নলাই আছে এজন হাৰ্টৰ পেচেণ্ট দেউতাই সিহঁতক কেনেকৈ ৰাখিম আমি ক'ত ৰাখিম মুকলি আকাশৰ তলত থকাটোতো এই বয়সস্থ মানুহজনক ৰখাটো সম্ভৱৰ কথা নহয় আৰু চৰকাৰে তাৰ কাৰণে কিবা এটা অতি সোনকালে কিবা এটা সুবিধা কৰি দিব লাগে আৰু মোৰ হাজবেণ্ডৰ কথা কওঁ হাজবেণ্ডেতো বিনা দোষী তাক কিয় ইমান শাস্তি দি আছে মই এই বাচ্ছাটোক লৈ কিমান কষ্ট কৰি চলি আছোঁ মইহে জানো সদায় পাপা কৰি বিচাৰি থাকে মইতো আনি দিব নোৱাৰোঁ বুজিও নাপায় জেন থমাছত যাই তাক এডমিশ্যন কৰি দিছিলোঁ কিন্তু এতিয়া আৰু যাব নোৱাৰোঁ তাতে সি সদায় কৈ থাকে মা মই স্কুলত যাম কিন্তু তাৰ পাপা নাই মই কেনেকৈ লৈ যাম তাত সি যিহেতু বিনা দোষী স্কুলত লৈ যাওঁ কিন্তু সিহঁতে গাড়ী চেক কৰে যিদিনাখন মই গৈছিলোঁ তাত নেক্সট কি কৰিছে চেক কৰিছে মই সেইদিনাখন আগতে আহিছোঁ তাৰপিছত কি কৰিছে গাড়ী চেক কৰিছে কিন্তু প্ৰথমবাৰ পালেতো আমাক লৈ গ'ল হৈ কিজানি সিহঁতে কিন্তু নাপাৰ কাৰণে যি 5গৰাকী অভিযুক্তৰ বাসগৃহ চৰকাৰে উচ্ছেদ চলালে তাৰ ফলত এটা বিনীত ৰজনী বা মুকলি আকাশত থাকিবলৈ পাইছে কি ক'ব মই এই ক্ষেত্ৰত চৰকাৰক এইটোৱে দাবী জনাব বিচাৰিছোঁ যে ইমান দিন আগৰ ব্ৰিটিছ ইণ্ডিয়া ড্ৰাইভিং লাইচেঞ্চ 1939ত আমাৰ দেউতা ব্ৰিটিছৰ লগত যুদ্ধ কৰি আমাৰ অসম স্বাধীন কৰিছে দেশখন স্বাধীন কৰিছে আমি তেনেহ'লে কেনেকৈ আমি বাংলাদেশী আৰু মিয়া কেনেকৈ হ'লোঁ আমি অসমৰ খিলঞ্জীয়া হয় নে নহয় চৰকাৰে আমি যদি নহয় কোনবিলাক হয় আমি যদি অসমৰ খিলঞ্জীয়া পুত্ৰ যদি নহওঁ তেনেহ'লে কোনবিলাক হয় মোক এইটোৱে লাগে চৰকাৰক আৰু আমাক উচ্ছেদ কৰিছে আমাক কেনেকৈ উচ্ছেদ কৰিলে আপোনালোকে চাওক কেনেকৈ উচ্ছেদ কৰিলে
আমিতো অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰী নহ'লে কোনবিলাক হয় মোক অতি সোনকালে চৰকাৰে এই আমাৰ এই ঘটনাত তদন্ত লওক আমি যদি হয় সদায় ভূমিপুত্ৰী নহয় আমি যদি মিয়া আমাকতো উচ্ছেদ কৰিছে উচ্ছেদটো হৈয়ে গৈছে বাকী আমাৰ গাঁও যিমান আছে কমপ্লিট উচ্ছেদ হ'ব লাগে আমাৰ নিদিয়া কৰি দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতৰ ৰিপৰ্ট অসম টুডে।